নমস্কাৰ, মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা। আশা কৰোঁ আপোনালোকে ভালে আছে। এই ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট ডিভাইচ, এটা মেডিকেল ডিভাইচৰ ওপৰত কথা ক'বলৈ চেষ্টা কৰিম। এই ডিভাইচটো কেইটামান কমন লাং কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়। এজমা, হাঁপানি আৰু COPD এনেকুৱা ধৰণৰ কিছুমান লাং কণ্ডিশ্যনত এই ডিভাইচটো ইউজ কৰা হয়। যদি এই ডিভাইচটো আমি ভালকৈ ব্যৱহাৰ কৰিব নাজানো, এই ডিভাইচটোৰ পৰা যিখিনি আমি দৰৱ পাব লাগে আমি ভালকৈ নাপাম আৰু বেমাৰটো আমাৰ কণ্ট্ৰল নহ'ব। তো এই ডিভাইচটো হৈছে MDI, যিটো মিটাৰ ড'জ ইনহেলাৰ বুলি কয়। এই মিটাৰ ড'জ ইনহেলাৰটো আমাৰ এজমা, হাঁপানি নাইবা COPD এনেকুৱা ধৰণৰ বেমাৰত ভালকৈ আমি ইউজ কৰিব জানিব লাগিব। কাৰণ এইটো যদি আমি ব্যৱহাৰ কৰিব নাজানো, ইয়াৰ পৰা যিখিনি আমি দৰৱ পাওঁ আমি ভালকৈ নাপাম আৰু বেমাৰটো আমাৰ ভালকৈ কণ্ট্ৰল নহ'ব। আৰু ফ্ৰিকুৱেণ্টলি আমি ডক্টৰক দেখাই থাকিব লাগে, হস্পিটেলত এডমিট হ'ব লাগে, এনেকুৱা ধৰণৰ প্ৰব্লেম বহুত বেছি কমন হয়। তো এই ডিভাইচটো কেনেকৈ ইউজ কৰিব লাগে এই ভিডিঅ'টোত মই কম, নিজে দেখাম। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো প্ৰথমতে আমি হাফৰটো খুলি ল'ম আৰু এই ডিভাইচটো প্ৰাইম কৰি ল'ব লাগে। প্ৰথমবাৰ যেতিয়া আমি ফাৰ্মাচীৰ পৰা এই ডিভাইচটো কিনি আনো, এই ডিভাইচটো প্ৰাইম কৰি ল'ব লাগে। আৰু বহুত দিন যদি আমি ডিভাইচটো ইউজ কৰা নাই, ব্যৱহাৰ কৰা নাই, তেতিয়াও এই ডিভাইচটো প্ৰাইম কৰি ল'ব লাগে। প্ৰাইম কৰা মানে আমি মুখত নভৰোৱাকৈ গেছটো এবাৰ এৰি ল'ব লাগে, যাতে ইয়াৰ গেছটো ভালকৈ ওলায়। তো এইটো প্ৰাইমিং বুলি কয়। প্ৰথমতে মই এই ডিভাইচটো প্ৰাইম কৰি ল'ম। এই ডিভাইচটো মই প্ৰাইম কৰি ল'লোঁ। পিছত এই ডিভাইচটোৰ পাৰ্টকেইটা কওঁ। এইটো হৈছে কেনিষ্টাৰ, এইটো হৈছে ডিভাইচ, ইয়াতে কিমানটা ড'জ থাকে সেইটো ওলায়। আৰু এইটো হৈছে মাউথপিচ, যিটোত আমি মুখখন ভৰাই পেলাই আমি গেছটো ভালকৈ লওঁ। ষ্টেপকেইটা আমি ভালকৈ শিকি লওঁ। তো এই ডিভাইচটো মুখত ভৰোৱাৰ আগত আমি আমাৰ হাওঁফাওৰ পৰা বায়ুটো ভালকৈ এৰি ল'ব লাগিব। এৰাৰ পিছত আমি এই ডিভাইচটো আমাৰ মুখৰ ভিতৰত ভৰাই ল'ম। আমি চিল কৰি ল'ম। চিল কৰা মানে আমাৰ মুখৰ ভিতৰত ভালকৈ এইটো ভৰাই ল'ম, যাতে আমাৰ মুখ আৰু এইটো মাউথপিচৰ মাজত একো গেপ নাথাকে আৰু ইয়াৰ পৰা যিটো গেছ ওলায় আমাৰ মুখৰ ভিতৰতে ভালকৈ যায়। পিছত আমি লগে লগে এই কেনিষ্টাৰটো আমি টিপি নিদিওঁ। আমি অলপ সময় বায়ুটো দীঘলকৈ লৈ থাকিম, তাৰপিছত এই কেনিষ্টাৰটো টিপি দিম। টিপাৰ পিছত আমি ডিভাইচটো তৎক্ষণাত ওলাই নানো। আমি মুখৰ ভিতৰত থাকোঁতে দীঘলকৈ কেইটামান উশাহ ল'ম। তাৰপিছত আমি ডিভাইচটো ওলাই আনিম। তাৰপিছত আমি আমাৰ উশাহটো অলপ ধৰি ৰাখিম, যাতে গেছটো আমাৰ ভিতৰত, আমাৰ লাংছৰ ভিতৰত গৈ থাকে। আমি 5 ছেকেণ্ডমান উশাহটো ধৰি ৰাখিম। তাৰপিছত আমি উশাহটো দীঘলকৈ নৰ্মেলি ল'ম। তেনেকৈ আমি এইকেইটা পদ্ধতি যদি আমি ভালকৈ অৱলম্বন কৰোঁ, ইয়াৰ পৰা যিটো আমাৰ গেছ ওলায়, মেডিচিন ওলায়, আমাৰ লাংছত ভালকৈ যাব, ডিপজিট হ'ব। আমি ইয়াৰ বেনিফিটটো ভালকৈ পাম। প্ৰথমতে আমি উশাহটো ভালকৈ এৰি ল'ম। আমি ডিভাইচটো ভালকৈ চিল কৰি ল'ম। দীঘলকৈ কেইটামান উশাহ ল'ম। তাৰপিছত কেনিষ্টাৰটো আমি টিপি দিম। লগে লগে আমি ডিভাইচটো মুখৰ পৰা ওলাই নানো, কেইটামান উশাহ লৈ থাকিম। পিছত আমি উশাহটো ধৰি ৰাখিম 5 ছেকেণ্ডমান। তাৰপিছত আমি নৰ্মেলি উশাহটো ল'ম। এনেকৈ যদি আমি এইকেইটা ষ্টেপ আমি ভালকৈ অৱলম্বন কৰি পেলাই আমি এই গেছটো লৈ থাকোঁ, আমি MDIটো ভালকৈ ব্যৱহাৰ কৰোঁ, আমি ইয়াৰ পৰা যিখিনি আমি বেনিফিট পাব লাগে, যিখিনি আমি মেডিচিন পাব লাগে, আমি ভালকৈ পাম। আৰু আমাৰ এজমা, হাঁপানি নাইবা COPD যিকোনো যদি লাংছৰ কণ্ডিশ্যন আছে, যিটোত এই দৰৱটো ডক্টৰে আমাক দিছে, আমি ভালকৈ ব্যৱহাৰ কৰিব জানিম। আমাৰ বেমাৰকেইটা কণ্ট্ৰলত থাকিব আৰু ফ্ৰিকুৱেণ্টলি আমি বেলেগ ডক্টৰক দেখাই থাকিব নালাগে। আমি ডিভাইচটো চেঞ্জ কৰি থাকিব নালাগে আৰু হস্পিটেলত এডমিট হ'ব লগা জেনেৰেলি নহয়। কাৰণ এইটো ডিভাইচ ভালকৈ ব্যৱহাৰ কৰিব নাজানিলে বেমাৰকেইটা আমাৰ ভালকৈ কণ্ট্ৰল নহয়। বহুত ডক্টৰ আমি চেঞ্জ কৰি থাকিব লাগে। ডিভাইচ আমি এনেকুৱা ধৰণৰ ডিভাইচ আমি চেঞ্জ কৰি থাকোঁ। আমি হস্পিটেলত এডমিট হ'ব লগা হয়। লাংছৰ ইনফেকশ্যনো কেতিয়াবা বহুত বেছি বাঢ়ি যায়। তো এই ষ্টেপকেইটা আমি ভালকৈ জানিব লাগিব। প্ৰথমতে আমি প্ৰাইম কৰি ল'ব লাগিব।
তাৰপিছত আমি উশাহটো ভালকৈ এৰি ল'ব লাগিব আমি মাউথপিছত আমি মুখখন ভালকৈ চিল কৰি ল'ব লাগিব দীঘলকৈ কেইটামান উশাহ ল'ব লাগিব তাৰপিছত এইটো কেনিষ্টাৰটো টিপি দিব লাগিব লগে লগে ওলাই আনিব নালাগিব বহুতৰ আমাৰ ভুলটো হৈছে লগে লগে আমি ওলাই আনিব নালাগে আমি অলপ সময় মুখৰ ভিতৰত আমি ধৰি ৰাখিব লাগে দুটামান উশাহ দীঘলকৈ ল'ব লাগে তাৰপিছত আমি এইটো ডিভাইচটো ওলাই আনিব লাগে তাৰপিছত ব্ৰেথটো হোল্ড কৰিব লাগে 5 ছেকেণ্ডমান আমি উশাহটো ধৰি ৰাখিম যাতে আমাৰ গেছটো মেডিচিনটো আমাৰ লাংছত গৈ ডিপজিট হয় তাৰপিছত আমি ভালকৈ নৰ্মেলি উশাহ লৈ থাকিম তেনেকৈ যদি আকৌ এইটো ডিভাইচটো দৰকাৰ হয় আমি 1 মিনিট নাইবা জেনেৰেলি আমি 20 মিনিট পিছত আকৌ এই ডিভাইচটো ইউজ কৰোঁ তেনেকৈ দৰৱটো ডক্টৰে যেনেকৈ দিছে যেনেকৈ প্ৰেছক্ৰাইব কৰিছে আমি ল'ব লাগে কিন্তু পদ্ধতিটো বহুত বেছি ইম্পৰ্টেণ্ট পদ্ধতিটো আমি বহুতেই নাজানো ফাৰ্মাচীবিলাকতো ভালকৈ কোৱা নহয় তো সেইকাৰণে ভাবিলোঁ এই ভিডিঅ'টোত ভালকৈ আমি পদ্ধতিটো আমি বুজিম আৰু মই দেখালোঁ কেনেকৈ ল'ব লাগে নিজেও লৈ দেখাইছোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিওঁ কাৰণ এই প্ৰব্লেমটো বহুত বেছি কমন আমি এই ডিভাইচটো কেনেকৈ ইউজ কৰিব লাগে আমি জানিব লাগে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কিবা যদি নতুন ভিডিঅ' বিচাৰে কিবা টপিকত ভিডিঅ' বিচাৰে কমেণ্টত জনাওক কিবা যদি বেলেগ ডিভাইচ মেডিকেল ডিভাইচ ইনচুলিন কেনেকৈ দিব লাগে এনেকুৱা ধৰণৰ যদি ভিডিঅ' বিচাৰে কমেণ্টত জনাওক মই সেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰক আৰু আপোনালোকে সময় উলিয়াই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ